हेलौ लोगोफोर नोंथांमोनखौ आंनि चेनेलाव भिडिअ खुलुमनाय बा बरायनाय थालायबाय आरोना राकेश ब्रह्म सार बिथाङा नै दा इउपिपिएल पार्टिखौ नागारनानै बिथाङा माबेहाय थांगोन माबेहाय थाङा ना बिपिएफआव जइन जानो ना बिजेपिआव जइन जानो बे खोथाखौ डाइरेक्ट बुंनानै नायलांबा जाबाय आरोना যোনটো দলত যোগদান কৰি ময়ো তাতে 100% মানে বল দি পেলাই আগন্তুক দিনত মচলপুৰ আৰু বৃহত্তৰ বিটিআৰটো সেৱা কৰাৰ কাৰণে মই বিটিআৰৰ দুটা দলৰ যেহেতু ইউপিপিএলৰ বিটিআৰ আছে এই দুটা দলৰ কোনজন নেতাক আপোনাৰ বেছি পছন্দ লাগে? দুজনো ভাল, দুজনো হিৰো। আমাৰ তৃতীয় হ'ব লাগিব এতিয়া কোনোবা এটাই আৰু তেতিয়াহে যুদ্ধটো ভাল হ'ব। তেতিয়ালৈকে গৰু কৰিব আপুনি কেতিয়ালৈ মানে কেতিয়ালৈ শব্দটো কেতিয়া হৈ যাব পাৰে পটকে যি ধৰণৰে আমি ৰিজিগনেশ্যন দিছিলোঁ আৰু যিকোনো টাইমতে ৰাতিৰ ভিতৰত অহাকালিৰ ভিতৰত হয়তো কেতিয়াবা অলপ দেৰি হ'ব পাৰে কিন্তু বহুত জলদি হ'ব আৰু মচলপুৰ সমষ্টিটো বিজেপি ষ্ট্ৰং হ'ব এতিয়া আশা কৰিব পাৰে আপুনি আশা কৰিব পাৰে ময়ো আশাবাদী ব্লক ইউপিপিএলৰ যিহেতু আপোনালোকে সকলোৱে গম পায় মই অলৰেডি ইউপিপিএল দলৰ যুৱ শাখাৰ সভাপতি আৰু প্ৰাইমাৰী আমবাৰী ইউপিপিএলৰ পৰাও ৰিজিগনেশ্যন দিছোঁ আমাৰ মচলপুৰ ব্লক ইউপিপিএলৰ নেতৃবৃন্দসকলে সকলো শ্ৰেণীৰ বুথ কমিটিৰ পৰা লৈ পেলাই ব্লক বডিলৈকে প্ৰাইমাৰী যুৱ শাখা আৰু মহিলা শাখা সকলো শ্ৰেণীৰ পদবী আজি সকলো একসাথে মাছ ৰিজিগনেশ্যন বুলি কৈ তেখেতসকলে আজি ইউপিপিএলৰ পৰা পদত্যাগ কৰিছে। কিহৰ কাৰণে পদত্যাগ কৰিলে? মই আগৰ সময়তো কৈ আহিছিলোঁ যে মচলপুৰ সমষ্টিক মই খুব ভাল পাওঁ আৰু ইয়াত দলৰ লগত খুব কম আৰু ব্ৰাদাৰহুড আৰু ছিষ্টাৰৰ বা মা দেউতাৰ ৰিলেশ্যনটো বহুত ষ্ট্ৰং আৰু মোক খুব মৰম কৰে ময়ো বহুত মৰম কৰোঁ গতিকে এই সময়ত ৰাজনৈতিকভাৱে মোৰ লগত যি পৰিৱেশ আমি পাইছোঁ বা তেখেতসকলে অনুভৱ কৰিছে সেই কথাটো সহ্য কৰিব পৰা নাই আৰু একেলগে আগন্তুক দিনত মোৰ লগতে থাকি পেলাই আকৌ আমাৰ মচলপুৰ সমষ্টিৰ ৰাইজক সেৱা কৰাৰ আগ্ৰহ লৈ পেলাই তেখেতসকলে আজি এই পদক্ষেপটো লৈছে। কিমানজনে কৰিছে? ইয়াত আমাৰ ফুল বডি ইউপিপিএলত 365 আমাৰ হয় বুথ বডিৰ পৰা লৈ পেলাই আৰু মেম্বাৰ প্ৰাইমাৰী বডি ব্লক বডি সকলো উইংছত লৈ পেলাই ইয়াত আজি 320 মান আছে কোনোবাই হয়তো এজন দুজন গাঁও বেয়া বুলি কৈছে জ্বৰ হৈছে সঁচাকৈ গৰম বহুত পৰিছে তেনেকুৱা কৰি কিন্তু মই যিমানটো জানো পূৰ্ণাংগ ৰূপে এজনো ছিংগল মানুহ মানে পদবী থকা মানুহে বাদ থকা নাই সকলো ইয়াত ইউপিপিএল আজি শেষ শব্দটো ইয়াত ব্যৱহাৰ কৰিব পাৰে নাই আপুনি সেইটো হয় বহুত আলোচনা হৈছে কাৰণ দলৰ যোনটো স্থিতি এই সময়ত বহুত মানে দুৰ্বল আৰু ইয়াক ষ্ট্ৰং কৰাৰ যোনটো পলিচি সেই পলিচিবিলাকক বহুত টাইম মই বহুত কথা ক'বলৈ চেষ্টা কৰি আছিলোঁ কিন্তু সেই প্লেটফৰ্মটো পায়ো মই ইয়াক ৰাইজৰ ওচৰত নিব পৰা নাছিল গতিকে ময়ো ৰিজিগনেশ্যন দিছোঁ আৰু সেই কথাটো অন্য MCLA সকলো অনুভৱ কৰিছে আৰু তেখেতসকলেও কৈছে যে আপুনি আগৰ বাঢ়ি থাকক আমিও আপোনাৰ লগত আছোঁ সেই কথাটো চলিছে। আপুনি প্ৰমোদ বড়োৱে যথেষ্টখিনি বিশ্বাস কৰিছিল আৰু দুবাৰকৈ আপোনাক হয় প্ৰমোদ বড়োৱে মোক বিশ্বাস কৰিছে আৰু তেখেতৰ বিশ্বাসত আমি উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ ইয়াত আমি খুব ডাঙৰ কিবা এটা আছে বুলি নাভাবোঁ কাৰণ বিশ্বাসটো আমি 35 লাখ মানুহকে জনগণক লৈ পেলাই আমি ৰাজনীতি কৰিছোঁ তৎসত্ত্বেও ইউপিপিএলৰ যোৱা 2025 চনৰ যোনটো ৰিজাল্টৰ ফল যি খুচুৰিনীয়া ৰূপৰ যোনটো হাৰিছোঁ আৰু 26-26 যোনটো বিধানসভাৰ যোনটো হাৰিছোঁ সেই হাৰাৰ যোনটো ট্ৰেক বা হাৰাৰ যোনটো পৰিৱেশ সেইটো একদম মানে ইউপিপিএলক বিটিআৰৰ ৰাইজে আদৰি লোৱা নাই এই কথাটো সম্পূৰ্ণৰূপে মানে প্ৰকাশত আহিছে গতিকে আগন্তুক দিনত মই অলপ আগতে কোৱাটোৱে যে নতুন এটা চিন্তাৰে আগবাঢ়াৰ এটা দৰকাৰ আছিলে কিন্তু সেইটো কাম অলৰেডি 2025 নহ'ল 26 বিধানসভাৰ আগতো নহ'ল গতিকে এতিয়া কেতিয়া হ'ব সেইটো কথা মই ক'ব নোৱাৰোঁ মই এতিয়ালৈ এইটো খুব কথা পতা নাই সকলো দলৰ মানুহবিলাকে আশা কৰিছে যে আমাৰ লগতে যোগদান কৰক আৰু আগন্তুক দিনটো মানে ৰুলিং গভৰ্ণমেণ্টবিলাকৰ লগত থাকি পেলাই আমাৰ এইখিনি অঞ্চলৰ উন্নতিৰ কামটো আপুনি দায়িত্ব ল'ব লাগে বুলি কৈছে সেইটো কথাটো ক'লোৱে দেখোন মই সকলো বিচাৰিছে কিন্তু বিচাৰাত বহুত কথা আছে আমাৰ কিছুমান আছে যে আমাৰ মচলপুৰ সমষ্টিৰ বিশেষ কৰি আমাৰ আই মাতৃসকলৰ
যি অৰুণোদয় আছিলে আপোনালোকে গমেই পাইছে অৰুণোদয় বহুত লেপছ হৈ গ'ল সেই অৰুণোদয়ৰ কথা আছে IBS কথা আছিলে আমাৰ বিশেষ কৰি